নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। যিসকল কেণ্ডিডেটে এইবাৰ DLED পেট এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ মনত আজিৰ দিনটোত উদয় হোৱা এটা ডাঙৰ প্ৰশ্ন হ'ল আজি DLEDৰ ৰিজাল্টসমূহ দিবনে নাই। কিয়নো DLED এক্সাম ইম্পৰ্টেণ্ট ডেটৰ যিখন নটিচ আছিল তাত অৰ্থাৎ 24 জুন তাৰিখে ৰিজাল্ট দিয়াৰ কথা উল্লেখ আছিল, কিন্তু বৰ্তমানলৈকে SCERTৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপডেট অহা নাই। গতিকে সকলোৰে মনত প্ৰশ্ন হৈছে যে আজি DLEDৰ ৰিজাল্টসমূহ দিব জানো, নাইবা আজি যদি ৰিজাল্টসমূহ ঘোষণা কৰা নহয় তেন্তে ৰিজাল্টসমূহ কেতিয়ালৈকে ঘোষণা কৰা হ'ব। তেনে বলকচোন আজিৰ এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰোঁ। যেতিয়া আপোনালোকে DLEDৰ এণ্ট্ৰেন্সৰ বাবে এপ্লাই কৰিছিল তেতিয়া আপোনালোকে হয়তো এই নটিচখন দেখিছিল আৰু পঢ়ি চাইছিল। ইয়াত এক্সামৰ বিভিন্ন ইম্পৰ্টেণ্ট ডেটৰ কথা উল্লেখ কৰা আছিল আৰু নটিচখনৰ একেবাৰে শেষৰ ফালে দিয়া আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট উইথ স্ক'ৰ এণ্ড ৰেংক 24 জুন 2022, অৰ্থাৎ আজি 24 জুন তাৰিখে আপোনালোকৰ এই DLEDৰ ৰিজাল্টসমূহ দিয়াৰ কথা আছিল, কিন্তু কিছুমান সমস্যা আগত আহি পৰিছে। গতিকে আজি এই ৰিজাল্টটো ঘোষণা কৰিবনে নাই সেই সম্পৰ্কে সঠিককৈ ক'ব নোৱাৰি। আপোনালোকৰ এই DLED এক্সামটোত যিহেতু এইবাৰ যিসকল কেণ্ডিডেটে HS দিছিল তেওঁলোকেও এই এক্সামটোত অৱতীৰ্ণ হৈছিল, কিন্তু বৰ্তমানলৈকে দেখা গৈছে যে এইবাৰ যিসকল কেণ্ডিডেটে HS পৰীক্ষা দিছিল তেওঁলোকৰ ফলাফলসমূহ ঘোষণা কৰা নাই। গতিকে তেওঁলোকৰ ফলাফলসমূহ ঘোষণা নকৰাকৈয়ে আপোনালোকৰ DLEDৰ মেৰিট লিষ্টখন প্ৰকাশ কৰাটো সম্ভৱ নহয়, কিয়নো আমি সকলোৱে জানো যে DLEDৰ যিখন মেৰিট লিষ্ট প্ৰস্তুত কৰা হয় সেই মেৰিট লিষ্টত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ আৰু পেট এক্সামত পোৱা মাৰ্কছটো যোগ কৰিহে মেৰিট লিষ্টখন বনোৱা হয়। গতিকে তেওঁলোকৰ ৰিজাল্টৰ অবিহনে তেওঁলোকৰ মাৰ্কছসমূহ মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰিব নোৱাৰে। গতিকে আপোনালোকৰ DLEDৰ ৰিজাল্টসমূহ আজি দিব বুলি সঠিককৈ ক'ব নোৱাৰি, কিন্তু আপোনালোকৰ DLEDৰ ৰিজাল্টসমূহ একেবাৰে আজি প্ৰকাশ নকৰিব বুলিও ক'ব নোৱাৰি, কিয়নো আপোনালোকে ইয়াত যিখন নটিচ দেখিছিল ইম্পৰ্টেণ্ট ডেটছৰ সেই নটিচখনৰ মতে কিন্তু DLEDৰ সকলো কাম হৈ আছে। আপোনালোকৰ অনলাইন ফৰ্ম এপ্লিকেশ্যনৰ বাবে আপোনালোকৰ 22 মাৰ্চৰ পৰা আৰম্ভ হৈছিল আৰু আপোনালোকৰ ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেট হৈছিলে আপোনালোকৰ 10 এপ্ৰিল। তাৰপিছতে আপোনালোকৰ এডমিটসমূহ আপোনালোকে 20 মে তাৰিখৰ ডাউনলোড কৰিব পাৰিছিল। লগতে আপোনালোকৰ এক্সামটো এই নটিচখনৰ মতে 29 তাৰিখৰ দিনাখনেই হৈছিল। গতিকে ইয়াততো দিয়া আছে আজি আপোনালোকৰ ফলাফলসমূহ ঘোষণা কৰিব বুলি, গতিকে আপোনালোকৰ ফলাফলসমূহ দিয়াৰ চান্স একেবাৰে নাই বুলিও ক'ব নোৱাৰি। গতিকে দেখা যায় যে চৰকাৰে বা কৰ্তৃপক্ষই এই বিষয়ত দুটা মত গ্ৰহণ কৰিব পাৰে। হয়তো এই ৰিজাল্টৰ দিনটো আপোনালোকৰ 24 জুনৰ পৰা পিছুৱাই দিব পাৰে, নতুবা আপোনালোকৰ DLED পেট এক্সামৰ মাৰ্কছখিনি আজি পাব্লিছ কৰি দিব পাৰে আৰু যিখন ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰা হ'ব সেইখন আপোনালোকৰ HSৰ ফলাফল ঘোষণাৰ পিছতহে দিয়া হ'ব। গতিকে মই ভাবোঁ যে পেট এক্সামৰ মাৰ্কছসমূহ আজি ঘোষণা কৰি দিব পাৰে আৰু মেৰিট লিষ্টখন HSৰ ফলাফল ঘোষণা কৰাৰ পাছতহে প্ৰকাশ কৰিব। আপোনালোকে কি ভাবে এই বিষয়ত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু যদিহে আপোনালোকে এই পেট এক্সামৰ ৰিজাল্টসমূহ চাব বিচাৰে তেন্তে আপোনালোকে SCERTৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব। ইয়াত আপোনালোকক দিয়া আছে, আপোনালোকে প্লিজ ভিজিট আৱাৰ অফিচিয়েল ৱেবছাইট scrtpet.in। আপোনালোকে এই scrtpet.in অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি ৰিজাল্টসমূহ চাব পাৰিব। গতিকে আপোনালোকে আজিৰ দিনটোত এই ছাইটটো আপোনালোকে চাই থাকিব আৰু যদিহে আপোনালোকৰ আজি ৰিজাল্টটো ঘোষণা কৰা হয় তেন্তে মই আপোনালোকৰ বাবে ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াম, আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই দিম। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে আপডেটসমূহ আপোনালোকে সোনকালে লাভ কৰে। তো আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ সকলোৰে ফলাফলসমূহ ভাল হওক আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।